হেল্ল' ননবাছ এণ্ড ননবিজ, তো কি খবৰ আপোনালোকৰ? তো আজি মই কথা পাতিম দুটা মিউজিক ভিডিঅ'ৰ ওপৰত। প্ৰথমটোৰ নাম হৈছে চিৰজুগমিয়া, য'ত নেকি লজিক 1% নাই, মানে বেকাৰ। আৰু সেই মিউজিক ভিডিঅ'টোৰ কাষ্টসকল হৈছে বপ্পিজিত, আস্থা এণ্ড চুন্দুন ছাৰ। আৰু ছেকেণ্ড মিউজিক ভিডিঅ'টোৰ নাম হৈছে পাগল কৰিছে মোক বিচুংগালী শ্ৰেংৰি নেকি। তো আহক গান আৰু ভিডিঅ'ৰ কেনেকা মাছ উঠে আমি সেইটো জানো আজি। আবৰি ধৰা পৃথিৱী জোনাকী জিৰিকে মোৰ পদূলি। ইয়াৰ যদি ঘৰত কাম নাথাকে ন, সদায় ওলাই আহি কিনে এইটো জেগাতে ই টাইম পাছ কৰে। না অকল টাইম পাছ নহয়, ফাৰ্ষ্ট টাইমো কৰি। আবৰি ধৰা পৃথিৱী জোনাকী মই কৈছিলো নহয় ফাৰ্ষ্ট টাইমো কৰে বুলি। হা, ইচাৰে সে কুছ সমঝা কি নেহি আভি। কেলা ছিংগাৰৰ লক্ষণ মই অলপো ভাল দেখা নাই দেই। কোন টাইমত কি হৈ যাব এইটো ভগৱানে জানে। বাট দেখুৱাই মোক যাবলে তোমাৰ কাষৰে, হাত বাউলি মাতে তোমাক এবাৰ চাবলে। জীৱনত ন মই বহুত মানুহ দেখিছো, কিছুমানে পইচাৰ পিছত দৌৰে, কিছুমানে কেৰিয়াৰ পিছত দৌৰে, কিছুমানে ইজ্জতৰ পিছত দৌৰে, আৰু আমাৰ এই মহাশয়জনে ছোৱালীৰ পিছত দৌৰে। মই অলপ আগতে কৈছিলোৱে তোমাক, যেতিয়া ই ৰেহাই পায় নহয় চব কাম কৰি। আৰু এইটো টাইম লগতো উলিয়াই থলেহে হয় নেকি? হা, চন্দন বপ্পিজিত আস্থাক আকুল মনে চাব বিচাৰে, এপলক তোমাক পাব বিচাৰে কাষতে। শাহৰুখ খানৰ যে এটা ডায়লগ আছে, মষ্ট বিউটিফুল ফিলিং ইন দ্য লাভ বইনছত লাভ। মই ইয়াৰ কাকো গ্ৰেট বুলি নকওঁ, মা কচম কেমেৰামেন আৰু ডাইৰেক্টৰ, বাহ তালিয়া হে তোমাৰ লিয়ে, বাহ ভাই বাহ। ঐ চাচোন মোৰ হাতখন তোৰ গালত লাগিলে কেনেকুৱা হয়, কেনেকুৱা অনুভৱ হয়, কেনেকুৱা লাগিছে ন মোৰ হাতখন তোমাৰ গালত, তোৰ গালত। হা, ভাল লাগিছে ভাল লাগিছে। চেম্পুৰ লগত হাত ধুই আহিছিল নেকি ৰে, ভাল লাগিছে। চিৰযুগমীয়া ভাল পোৱা তোমাৰ চিৰযুগমীয়া ভাল পোৱা তোমাৰ চিৰযুগমীয়া। মই গম পোৱা মতে ছোৱালীজনী ইয়াৰ একো কামেই নাই। ডাইৰেক্টৰে কৈছে তো এনেকুৱা কৰি থাক, হৈ যাব। অডিয়েন্সে এনেকুৱা ভিডিঅ'টো বিচাৰে ন। হা, আপোনালোকে যদি গম নাপায় মই কৈ দিছোঁ, এই ভিডিঅ'টোত 1 মিলিয়ন ভিউ আছে। 1 মিলিয়ন মানে 1 মিলিয়ন মানুহৰ এটি হত্যা কৰি দিলে কেলা। এবাৰ যোৱা দেখা, এবাৰ আহা দেখা, এবাৰ যোৱা দেখা, এবাৰ আহা দেখা, এবাৰ এনেকা কৰে দেখা, হৈ গ'ল। কভাৰ ভিডিঅ' হৈ গ'ল। বুজিলো কি যে বুজাব খুজিছিলা, আজি বুজিলো এবাৰ ভাবিলো, পিছে তুমি যে আঁতৰি গ'লা। এইটো চিনৰ কাৰণে নানা পাটেকাৰ আমাৰ কাৰণে কান্দিব লাগিব। প্লিজ পাটেকাৰজী, প্লিজ। মই গৈ পোৱাৰো এদিনা বিচাৰিও। সেইটো ইমান ডাঙৰ মাছ হয়তো ই জহনি যোৱাটোৱে ইয়াত মাছ ধৰিব আহিছে। বহুত দিন মানে ই মাছ খাব পোৱা নাই, দেখা নাই, খিনাই মিনাই অৱস্থা নাইকিয়া হৈ গ'ল। গৈ পাম নে তোমাক সাগৰ ধৰে, পাম নে তোমাৰ হাঁহি, নতুবা তুমি আহিবা নিজে কানে কানে কোবাহি। চাদা আছিলে নেকি? হে চাদা নহয় কেলা, মই উঠনিৰ পৰা ভিডিঅ'টো চাই আছো। ইয়াত কেলা জংঘলৰ বাহিৰে বেলেগত ভিডিঅ' শ্বুট অলপো লোৱাই নাই। এইডোখৰ জেগাই ইমান সস্তাতে যদি কভাৰ ভিডিঅ' বনাব বিচাৰিছ ন, আমাৰ ঘৰৰ পাছফালৰ পথাৰখনত আহিবি। চিৰযুগমীয়া ভাল পোৱা তোমাৰ চিৰযুগমীয়া সঁচাকে মানে ছোৱালীজনী আৰু বেলেগ কাম নাই। ডাইৰেক্টৰে কৈছে তুমি এইটোৱে কৰি থাকা,
ফেমাছ হৈ যাব আমাৰ ভিডিঅ' হা কভাৰ ভিডিঅ' বনাবলৈ তোমাক একো নালাগে, কেমেৰা এটা লাগে আৰু ছোৱালীজনী লাগে, আৰু ছোৱালীজনী এইটো জানিব লাগিব কিন্তু হা, এইটো চিৰ যুগমীয়া ভাল পোৱা তোমাৰ চিৰ যুগমীয়া চিৰ যুগমীয়া চিৰ যুগমীয়া ভাল পোৱা তোৰ গালত মেকআপ লাগি আছে এইখিনি। ৰাস্তাৰ কাষত বাইকত বহি লৈ কোন মাদাৰ চুতে এনেকা লভ কৰে হা? আমাৰ গাঁৱত যদি এনেকুৱা কৰি থাকে নহয়, ডাইৰেক্ট মই কচু গছত ফাঁচি দি দিম, কাৰণ ইয়াত কৰি ডাঙৰ অপৰাধ নাই। তোমাৰ চিৰ যুগমীয়া লাষ্টত গৈ মানে কেলা এই ল'ৰাটোৱে ছোৱালীজনী পতাই লৈ গ'লা। ভাই বাৰো বোলো ল'ৰাটো নিশ্চয় টিকটকাৰ আছিলে নহয়, এতিয়া ৰিল বনাই, এইটো কাৰণেতো ছোৱালী পতিছে ইয়াৰ লগত কেলা, নহ'লে বুলেটটো থকাৰ কাৰণে। থপৰাটো চাইতো ইমান ভাল ছোৱালী নাপায়, আচলতে এই টিকটকাৰ আছিলে, নহ'লে এতিয়া ৰিল বনাই, নহ'লে ইয়াৰ বুলেটটো আছে, সেইটো কাৰণে ছোৱালী পাইছে। তো গাইজ মই ছেকেণ্ড পাৰ্টটো নবনালো, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব, আৰু আপোনালোকে ইমান দীঘল ভিডিঅ' চাই আমনি পায় মই গম পাওঁ। তো আজিৰ কাৰ্যক্ৰম ইমানতে সমাপ্ত হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে যাব। তো বাই বাই। मेरे दोस्त हो आप, सब मेरे दोस्त हो, प्लीज प्लीज भाई मेरे दोस्त हो आप, सब मेरे दोस्त हो, प्लीज।